এতিয়া আমি ষ্টেপ বগাম আৰু প্ৰথমতে আমি জোতা চেণ্ডেল খুলি ল'লোঁ। এই যে গেটখন দেখিছে, এই গেটখনৰ ভিতৰৰ পৰা মানে জোতা চেণ্ডেল এলাও নাইকিয়া। জোতা দেখিছে, জোতা ল'বলৈ বেগ লৈ ল'লোঁ, বেগটো 20 টকা লৈছে। আৰু এইফালে এয়া মন্দিৰৰ হেৰি, এয়া চব খালী খালী ভৰি। ইয়াৰ পৰা এতিয়া 3650টা ষ্টেপ আছে। এতিয়া আমি যাব লাগিব। 9 কিলোমিটাৰ হয় টোটেল। আৰু দেখুৱাই থাকিম বাটত কি কি পাওঁ। বতৰো ইমান এটা ভাল নহয়, বৰষুণ কিনকিনকৈ পৰি আছে। 9 কিলোমিটাৰটো ডাঙৰ নহয়, কিন্তু মানে কি হয়, কাৰণ ষ্টেপ বগাই যাব লাগিব ন, সেইটোহে এটা কথা। একো নহয়, ভগৱানৰ হেৰি হয়। গতিকে চাওঁ ভগৱানে কিমান শক্তি দিয়ে। এইয়া দেখিছে নহয়, পাহাৰৰ নিচিনা যে একদম তাৰ ওপৰলৈকে যাব লাগিব। কেমেৰাত আপোনালোকে কেনেকৈ ধৰিব পৰা নাই চাগে, কিমান দূৰ হয়, তাতে আন্ধাৰ হৈ আছে ন, কাৰণ ৰাতিপুৱা সময়, কিন্তু বহুত ওখ হয়। এইয়া যে দেখা পাইছে, এইখিনিতেই হয় মানে মেইন মন্দিৰ ভাগ। এতিয়া আমি ঘূৰি পকি যাব লাগিব আৰু চব কিমান ওপৰলৈকে আছে। ইয়াৰ পৰা আমি খোজকাঢ়িবলৈ আৰম্ভ কৰিছোঁ আৰু মানে ইয়াৰ পৰাই যাব লাগিব, ইয়াৰ প্ৰথম আৰম্ভণি। আৰু যি যে নাৰিকল লৈছিলোঁ, দেখুৱাইছিলোঁ, সেয়া এতিয়া ইয়াত পূজা কৰিব লাগিব। সকলোৱে লৈ পেলাই ইয়াতে পূজা কৰে। এয়া আমাৰ ষ্টেপ আৰম্ভ হৈছে আৰু ইয়াৰ পৰা আৰম্ভ হৈ গ'ল আমাৰ পূজা কৰি আহিলোঁ। দেখা পাইছে আপোনালোকে, এতিয়া লাহে লাহে পোহৰো হৈছে। গৈ আছোঁ, বৰষুণ দি আছে যে গোটেই পানী পৰি আছে। ভালে এনেকুৱা আমি মন্দিৰটো বহুত ধুনীয়া ন? সেইটো আমি সোমাই আহি পোৱা মানে প্ৰথম মন্দিৰটো চাওক কি ধুনীয়া, বহুত ওখ। মানে মোবাইলতে চাওক কিমান ওখ লাগিছে, আৰু ওচৰৰ পৰা কিমান ওখ, মানে বহুত ওখ। আৰু ইফালে এয়া মৎস্য অৱতাৰম হয়, তাত লিখি থৈছে অৱতাৰম, দুইটাই হয়। এই বৰ্ডখনো এবাৰ দেখুৱাই দিয়ে। যে দেখিছে, এয়া হৈছে চেকিং পইণ্ট। আমি অলৰেডি সোমাই আহিলোঁ, আমাৰ হৈ গ'ল। একদম কমফৰ্টেবলকৈ আহিছে। এয়া চাওক গোটেই পাহাৰ। ইফালে এয়া চব কি গছ, তেতেলী গছ ন, কিন্তু তেতেলী এটাও নাই গছত। এতিয়া কিবা এটা খাই লওঁ, কিবা এটা মানে কি সেইখিনিত কেঁচা বুট আৰু কল আনিছোঁ, আৰু আপেল আনিছোঁ। এয়া খাই কৰি লওঁ মানে কেইটামান বেছি খালে আকৌ ওপৰত উঠিব দিগদাৰ হ'ব। চাওক এনেকুৱা, বৰষুণৰ কাৰণে ছেফটি আছে। আৰু অলৰেডি আমি ইমানখিনি বগাই আহিলোঁ। সেইটো কিন্তু ঠিকে আছে। এতিয়া আমাৰ খাই কৰি হৈ গৈছে, বুট খালোঁ, কল খালোঁ, আৰু এতিয়া আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰিম। আৰু ইয়াৰ মহত্ব বুলিবলৈ মানে মই যিকণ জানো সেইকণহে কওঁ। মানে ইয়াত এবাৰ আহিছিলে ভগৱান শ্ৰীকৃষ্ণ, আৰু তেতিয়া অহাৰ পিছত মানে ইয়াত এটা খেল খেলে, মই দেখুৱাই দিছোঁ আপোনালোকক। এইবিলাক যে এইবিলাক শিলৰ ওপৰত শিল জমা হৈ আছে, দেখিছে? এইটো এটা খেল হয়, আৰু খেলটো খেলোঁতে মানে কি হৈছিলে,
মানে ভগৱান শ্ৰীকৃষ্ণৰ মূৰত আহি এটা শিল পৰিছিলে। মানে এনেকৈ খেলোঁতে খেলোঁতে শিল দলিয়া দলি কৰোঁতে আৰু তেনেকৈ মানে মাৰোঁতে মানে শ্ৰীকৃষ্ণৰ মাথাত পৰিছিলে আৰু তেতিয়া মানে মাথা ফাটি পেলাই মানে তেজ ওলাই গৈছিলে মূৰত। তেতিয়া মানে কি কৰিলে, বেলেগ মানুহ এজনী আহি পেলাই তেওঁৰ মাথাৰ পৰা নিজৰ চুলি কেইডালমান কাটি পেলাই শ্ৰীকৃষ্ণৰ মূৰত লগাই দিলে, মানে য'ত দুখ পাইছিলে তাত লগাই দিলে। সেইকাৰণে মানে কি হয়, মানে কয় ন তিৰুপতি গ'লে চুলি দান দিব লাগে বুলি। একচুৱেলি সেইটো কাৰণে আৰু মানে দিলে ভাল হয় আৰু মই জনাত ইমানখিনিয়ে। আৰু যদি কিবা জানো ক'ম, জনাম। এয়া যে দেখিছে এইবিলাকেই খেল খেলে এতিয়াও মানে মানুহে তেনেকৈ কিছুমানে এইটো খেলটো খেলি খেলি যায় বোলে, মানে দম বান্ধি বান্ধি আছে সেইকাৰণে। এইটো ছেকেণ্ডটো ওখ মন্দিৰ আৰু মানে বাটচৰা নিচিনা। দেখিছে ঘাম ঘাম হৈ গৈছেগৈ, অৱস্থা নাই তোমাৰ। ভাগৰ লাগি গৈছে। কিমানখিনি পাৰ হ'লোঁ গম নাপাওঁ এতিয়ালৈকে। শুনিছিলোঁ আমি যে হেৰি পায় বুলি, মানে কিমান দূৰ পাৰ হৈ লিখা আছে বুলি, কিন্তু নাইকিয়া মানে আমি তেনেকৈ ধ্যানো দিয়া ভাল নহয়, কাৰণ বৰষুণ দি আছে ন, বহুত পিছল হৈ আছে কৈছোঁ নহয়। চব গোটেই পানী পৰি পিছল। এয়া সেন্দুৰ, তাৰপিছত হালধি, তেনেকৈ মানে প্ৰত্যেক ষ্টেপতে সদায় লগাই নেকি জানো, কিন্তু সেইটো মেইন আৰু। আহি অলপমান বহিছোঁহি, বহুত ভাগৰ লাগিছে। তাতে আমাৰ লগত অহা ইহঁতে আহি নাই, সেইকাৰণে আমি অকণ বহি গৈছোঁ। দেখিছে চাগে ঘামি জামি অৱস্থা নাইকিয়া হৈ আছে। আৰু এয়া যে কফুৰ জ্বলোৱা যে দেখিছে, এইটো এটা মানে অকণমানি ল'ৰা এটাই জ্বলাই জ্বলাই আহি আছিলে। মই একচুৱেলি সেইখন সময়ত ভিডিঅ' কৰিবলৈ নহ'লে। ফাৰ্ষ্ট ষ্টেপ পাৰ হ'লোঁ আমি অৱস্থা নাইকিয়া হৈছে। অৱস্থা নাইকিয়া। সেই ভগৱান চকু মেলি চাবা আৰু। একচুৱেলি মানে কি কুঁৱলী পৰাৰ নিচিনা হৈ আছে, সম্ভৱ কিনকিনীয়া বৰষুণ দি আছে নেকি, ইফালে নাই বাৰু। সেয়া চাওক অকণ অকণ ওলাই আছে বাৰু, দেখা পোৱা গৈছে বাৰু। চাওক আমি কিমান ওপৰত, মানে কিমানখিনি ওপৰ পালোঁহি আৰু তাতকৈ 2-3 গুণ ওপৰ এতিয়াও আছে। আমি 2000 ষ্টেপ ক্ৰছ কৰিলোঁ দেই। 2000 ষ্টেপ পাৰ হোৱাৰ পিছত আকৌ এনেকুৱা এটা বাটচৰা নিচিনা পায় মন্দিৰ। ইমানখিনি ওপৰত অহাৰ পিছত ওপৰৰ পৰা ভিউটো চাওকচোন কি ধুনীয়া লাগিছে। এইবোৰ চব ঘৰ, মানে অকণি অকণি দেখা গৈছে আৰু এইফালে ডাঙৰ। ভাবক আমি কিমান ওপৰ আহিলোঁ তেন্তে। আমি 2000 ষ্টেপ বগাই আহিলোঁ। বগাই আহি পেলাই ইয়াত দেখিছে কেণ্টিন, মানে ভোক লাগে ন ইমান দূৰ আহি পেলাই, গতিকে ইয়াত মানে কেণ্টিনে হয় আৰু এখন ইমান ডাঙৰ। বেক কেমেৰা কৰি দেখুৱাই আছোঁ ধুনীয়াকৈ ৰ'ব। এইফালে চাওক আমি আহি আকৌ এখন গেট পালোঁ। গেট বুলিবলৈ একচুৱেলি গেট মানে বহুত ধুনীয়াকৈ বনাইছে আৰু গেট যেন ধৰিব নোৱাৰি। তাৰপিছত এইবিলাক চাইডে চাইডে কেণ্টিন, ভোক লাগিলে মানুহে খাবলৈ। এয়া বহুত দীঘলীয়া কেণ্টিন হয়। পৰশুৰামেই হ'ব নেকি ন, কিন্তু নামবিলাক তেলেগুত লিখা আছে যে। এতিয়া 2000 ষ্টেপ বগাই পেলাই খাব লৈছোঁ। ধৰকচোন আমি গ্লুক'জ খালোঁ। খাই পেলাই দেখিছে ফল মূলো খালোঁ। ফল মূলো খাই এতিয়া আমি কৈছিলোঁ যে যোনখিনি মানে 2000 ষ্টেপ পাইছিলোঁ বুলি, সেইখিনি সমান আছিলে।
আকৌ এতিয়াৰ পৰা আমাৰ ছেকেণ্ড ৰাউণ্ড ষ্টাৰ্ট হৈ গৈছে। আৰম্ভ দ্বিতীয় যাত্ৰা। এয়া চাওক ফুলখিনি কি ধুনীয়া লাগিছে। বহুত ওপৰত আছে কিন্তু গছজোপা। এয়া চাওক। মানুহ আহি আছে। ৰাস্তাবিলাক দেখিছে বৰষুণ দিয়া, এতিয়াহে ৰ'দটো ওলাইছে। এইফালে আমি মানে যেনেকৈ জংঘলবিলাক থাকে ওপৰেদি আহি থাকোঁতে এয়া বান্দৰ দেখা পাইছোঁ, বগা বান্দৰ। একচুৱেলি এটাই নহয় কেইবাটাও আছে আৰু দেখি ভাল লাগিছে। ওচৰৰ পৰা মানে দেখিছোঁ আমি। আৰু সেইফালে এয়া হৰিণাৰ জাক, হৰিণা পোৱালি, বহুত হৰিণা মানে আৰু মানুহৰ ওচৰলৈ যাব পাৰে, একো নকৰে। মানে সিহঁতিহে পলায় মানুহক দেখি পেলাই। বহুত হৰিণা। এইখিনি অকণমান দীঘলীয়া ষ্টেপ পাইছোঁ। মানে অকণমান দীঘলীয়া ৰাস্তা নিচিনা গৈ আকৌ এখোজ বা দুখোজ তেনেকৈ উঠিব লাগে। এইখিনি আহিবলৈ মানে বহুত আৰাম আৰু বহুত আৰাম পাইছোঁ এইখিনি। মানে এনেকৈ প্ৰায় আমি 2-3 কিলোমিটাৰমান আহিলোঁ নেকি, আৰু কিমান আছে গম নাপাওঁ দেই। এইটো ওপৰত মানে মেইন ৰাস্তা, গাড়ী লৈ ওপৰলৈকে আহিলে এইটো ৰাস্তা দিয়ে মানে যাব লাগে আৰু বনাইছে সেইকাৰণে। ইয়াত আহি এনেকুৱা লগা নাই যে ইমান দূৰ আহিলোঁ মেইন ৰাস্তাটো দেখি, কিন্তু এতিয়া আমি কিমান যে ওপৰত আছোঁ। 2700মান ষ্টেপ আমি আহি গ'লোঁ। 900 আছে, 1000 নাই গৈ আৰু এইটো মেইন ৰোড। সেয়া চাওক হৰিণা পোৱালি, মানুহ গৈছেও ধৰিবলৈ। আৰু একচুৱেলি সঁচা কথা ক'বলৈ গ'লে মানে ইমান ওচৰৰ পৰা আৰু ইমান ধুনীয়া ধুনীয়া হৰিণা পহু মই আজিহে দেখিছোঁ। ইমান মৰম লগা দেখিবলৈ। মানে গৰু পোৱালি যেনেকুৱা থাকে আৰু গৰু পোৱালিটোৰ নিচিনাই, তাতকৈ অকণমান চাগে ডাঙৰে হ'ব আৰু। বহুত ধুনীয়া, বহুত মৰম লগা দেখিবলৈ আৰু পূৰা চাফা মানে সিহঁতৰ নোমবিলাক। আৰু এটা আচৰিত বস্তু আপোনালোকক দেখুৱাম। মানে এই মানুহটো যে দেখিছেনে, মানে মানুহটোৰ নামটো কি মানে মই নাজানো বাৰু। এই আগতে যে টিকটকত যে খুব মানে দেখুৱাই থাকে তেনেকুৱা মানুহ এটা, মানে মুখখন মানে ওঁঠখন নি পেলাই নাকত লগাই দিয়ে। একদম প্ৰথমতে আমি সেইটো মানুহ বুলিয়ে ভাবিছিলোঁ, পিছত আমি মানে ইনডাইৰেক্টলি আহি পেলাই তাৰপিছত কথা পাতিছোঁ। কল্কি অৱতাৰ। চব ভগৱানৰ মূৰ্তি এজন এনেকৈ বনাই থৈ দিছে। হনুমান হয়, বহুত ডাঙৰকৈ বনাই থৈছে। বহুত ডাঙৰ মানে বহুত ডাঙৰ। এই নাৰিকল গছজোপাতকৈ ওখ চা। বহুত ওখ। নাজানো। দেখি বহুত ভাল লাগিছে। মূৰ্তিটোৰ কাষৰ চাৰিওফালটো চাওকচোন কি ধুনীয়া। ইয়াত আপোনাৰ মানে জিৰণি কোঠাও আছে, বহি পেলাই ৰেষ্টটো ল'ব পাৰে। আৰু ফুল চুলবিলাক বহুত ধুনীয়া। এইখিনিৰ পৰা আমাৰ যাত্ৰা আৰম্ভ। আধা বাটতে মন্দিৰ পাইছোঁ। নহয়, সি ব্যৱসায়ী কথা কৈছে। নাৰ্ছিংমা। এতিয়া আমি মন্দিৰটোৰ পৰা মানে এতিয়া যে দেখুৱাইছিলোঁ মন্দিৰটো, নাৰ্ছিংমা এনেকৈ ন, নাৰ্ছিংমা টেম্পল, সেইটোৰ পৰা ওলাই আহি এইটো এতিয়া মেইন ৰোড হয়। মানে মাজতে ষ্টেপখিনি মানে থাকি যায়গৈ আৰু থাকি নাযায়, খালী হৈ যায়। আমিও কনফিউজ হৈ গৈছোঁ যে মেইন ৰোড পাই গ'লোঁ, ষ্টেপবোৰ ক'ত গ'ল। তাৰপিছত নাই, মানুহ এজনক সুধিলোঁ, ক'লে যে মানে মেইন ৰোডৰ দিয়ে 2 কিলোমিটাৰমান যাব লাগে, গ'লে আমি আকৌ ষ্টেপ দেখা পাম। ৱাও, ইমান ধুনীয়া লাগিছে। ইয়াৰ পৰা ভিউটো চাওকচোন কি ধুনীয়া, একদম মানে পাহাৰ নিচিনা। ওচৰৰ পৰা বেছি ধুনীয়া লাগিছে। সেইয়া চাওক কি ধুনীয়া মানে ভাষা নাইকিয়া আৰু বহুত ধুনীয়া। আৰু আমি এতিয়া যথেষ্টখিনি ওপৰত আছোঁ, সেইকাৰণে দেখি বহুত বেছি ভাল লাগিছে।
এনেকুৱা অ' মা আহি আছোঁ আমি বহুত ভাগৰ লাগিছে ভৰি বিষাইছে আপোনালোকে কিন্তু নাভাবিব দেই এয়া যে আমি খোজকাঢ়ি আছোঁ একে মেইন ৰাস্তা তলৰ সেইটো নহয় এইটো মেইন ৰাস্তা হৈছে একদম মানে 27-28মান ষ্টেপ পাৰ হোৱাৰ পিছৰ এইখিনি মেইন ৰোড আৰু এনেকৈ আমি মিনিমাম 2 কিলোমিটাৰমান অলৰেডি আহিলোঁ আকৌ এবাৰ আপোনালোকক চাৰিওফালটো দেখুৱাই দিছোঁ চাওকচোন কি ধুনীয়া পৰিৱেশ আৰু আহি থাকোঁতে ৰাস্তাৰ কাষতে মানে শিলখিনিৰ লগতে লাগি থকা এটা সৰু অকণমানিকা মন্দিৰ যিহেতু বহুত ৰ'দ হয় সেইকাৰণে মানে ৰাস্তাৰ কিনাৰতো মানুহখিনিয়ে খোজকাঢ়ি যেনি যাব তাৰ ওপৰতো এনেকৈ মানে এখন চালি নিচিনা দি দিয়া হৈছে কাপোৰেৰে যাতে ৰ'দটো ইমান নপৰে আমি আকৌ আহি পেলাই এনেকুৱা এটা বাটচ'ৰা পালোঁ চাওকচোন কি ধুনীয়াকৈ বাটচ'ৰাবোৰ বনোৱা হৈ আছে আৰু বাটচ'ৰাটো পাৰ হৈ আমাৰ বেছি ষ্টেপ বগাবলৈ নাই 800মান আছেগৈ আৰু এইখিনিৰ পৰাই মানুহে কিছুমানে কি কৰে একদম আঁঠু লৈ যায় দেখিছেনে আৰু ইয়াতে মানে এনেকৈ কফৰ দি জ্বলাবও পাৰি সেৱা কৰিব পাৰি এয়া চাওকচোন মানুহ কেনেকৈ গৈ আছে সৰু পোৱালীবিলাকো গৈ আছে আৰু চাওক মানে বহুতে ইয়াৰ পৰা ওপৰলৈকে তেনেকৈয়ে যায়গৈ এইখিনিতে মানুহ বহুত ভিৰ হয় কাৰণ প্ৰায় ওপৰ আহি পায়েই যায় সেইকাৰণে এয়া চাওক মানুহ কিমান মানুহ এইটো লাষ্ট ষ্টেপটো এইখিনি পাৰ হ'বলৈ আমি পাই যাম মানে মেইন ষ্টেপখিনি উঠিলোঁ এতিয়া সমান এটা দুটা ষ্টেপ থাকিব বেক কেমেৰা কৰি দেখুৱাম আপোনালোকক অৱস্থা দেখিছে কি হৈ গৈছে পোৱালিটো দেখুৱাই দিয়া চাওক পোৱালি চুঁচৰি আহিছে দৰ্শন কৰিবলৈ আমাৰ ষ্টেপ বগা হৈ গ'ল এতিয়া অকণমান খোজকাঢ়ি যাব লাগিব সেইখিনি গৈ পাওঁ মই অকণমান বহি লৈছোঁ ইমান বেছি ভাগৰ লাগিছে ৰাতিপুৱা আমি মানে খোজকাঢ়িবলৈ আৰম্ভ কৰিছোঁ 5:45 মানত এতিয়া বাজিলে 11:30 গাড়ীবিলাক আহি আছে গোটেই গা আঁকি লৈছে ধেমালি নেকি এই মানুহজন সঁচা মানুহ দেই একদম সঁচা ৰিয়েল মানুহ মানুহজন দেখিছেগৈ আপোনালোকে ভাবিছে সচৰাচৰ এজন মূৰ্তি হয় ঠিক তেনেকৈ আমিও তেনেকৈ ভাবিছিলোঁ কিন্তু আহি পাই দেখিছোঁ নহয় এজন মানুহ তেনেদৰে অংকন কৰি বহি আছে আৰু চবতকৈ মানে বহুত বেছি ভাল লাগিছে এইটো বস্তু মোৰ আমি এতিয়া সেৱা কৰি পেলাই আহি গ'লোঁ যোৱা সময়ত এইকাৰণে ভিডিঅ' কৰিব নোৱাৰিলোঁ কাৰণ লৰালৰি হ'ল আমিও আহোঁতে ৰুম বিচাৰি কাৰণ প্ৰথম আহিছোঁ কনফিউজ হৈ গৈছোঁ ক'ত ৰুম আছে ক'ত ৰুম নাই সেইবোৰ বিচাৰি ফুৰোঁতে মানে লাষ্টত আমি ৱেইটিং হলতে থাকিব লগা হ'ল য'ত সকলো মানুহ আহি থাকে ফ্ৰী হয় আৰু তাৰপিছত সেইটো কাৰণে মানে লৰালৰিকৈ ভিডিঅ' কৰিব নোৱাৰিলোঁ আৰু মেইন মন্দিৰততো মোবাইল এলাও নায়েই সেইকাৰণে মোবাইল আমি ইয়াত লকাৰতে থৈ গৈছিলোঁ তাৰপিছত এতিয়া জাষ্ট আহি পেলাই পাইছোঁহি পাই পেলাই মানে দেখুৱাইছোঁ আপোনালোকক আমি দুপৰীয়া 2টা বজাত মানে পিছবেলা আৰু তেতিয়াই আমি ওলাই গৈছোঁ ওলাই গৈ পেলাই দৰ্শন এতিয়া কেতিয়া হৈছে জানে 4টা বজাত আবেলিয়ে নহয় মানে ৰাতিপুৱা পিছদিনা ৰাতিপুৱা মানে তেনেকৈ মানে আৰু ইমান ভিৰ বাপৰে কি ক'ম আপোনালোকক হ'লে আমি কৈছোঁ দেখুৱাইছিলোঁ ষ্টেপ বগাই আহিছোঁ মানে ভাগৰত কিবা হৈ গৈছোঁ আৰু ইমানেই ভিৰ হয়তো আজি অলপ বেছিয়ে ভিৰ নেকি কিন্তু এনে আগতে আমি অহাসকলক সুধিছোঁ মানে ইমান সময় নালাগে হয়তো এতিয়া মানুহ বহুত হ'বও পাৰে আৰু সেইকাৰণে মানে পিছদিনাখন 4টা বজাত এতিয়া 6টামান বাজিছে আমি আহি ৰুম পাইছোঁহি 6টা বজাই নাই বাৰু একচুৱেলি এতিয়া আমাৰ দৰ্শন হৈ আমি ৰুম চুম আহি গ'লোঁ এতিয়া সেয়া আৰু
আপোনালোকে যদি মানে তিৰুপতি আহিম বুলি ভাবে তেতিয়াহ'লে আগতীয়াকৈ অনলাইন টিকেট কৰি থৈ দিব, নহ'লে মানে কি হয় আমাৰ নিচিনা প্ৰব্লেম হৈ যায়। অনলাইন টিকেট কৰি থ'ব আৰু তেতিয়া আহি মানে একো অসুবিধা নহয় আৰু সেইকাৰণে আমি অনলাইন টিকেট নকৰিলোঁ। তাৰ বাবে মানে একো নাই, মন্দিৰত আহিছোঁ যেতিয়া অকণমান কষ্ট হ'লে একো নহয়। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, তাৰপিছত মোৰ চেনেলত যদি নতুন হয় তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি বহুত বেছি ভাল লাগে তেতিয়াহ'লে শ্বেয়াৰ কৰি দিব। আৰু ইয়াৰ পিছত ক'ত ক'ত যাম সেইখিনি আমি নেক্সট ভিডিঅ'ত দেখুৱাই থাকিম। গতিকে এইটো ভিডিঅ' ইমানতে সামৰণি মাৰিছোঁ। বাই বাই। যিহেতু আমি মোবাইল এলাও নাছিলে সেইকাৰণে এনেকৈ ফটো উঠিছিলোঁ। ফটোতে আপোনালোকৰ মানে মন্দিৰৰ সন্মুখত উঠিছিলোঁ ফটো কপি। সেয়াই হৈছে মন্দিৰ। এনেকৈ আপোনালোকক দেখুৱাই দিছোঁ আৰু মন্দিৰটো অকণমানকৈ হ'লেও।